হেল্ল' স্বাগতম জনাইছোঁ লুকমণি ব্লগ চেনেল সকলোকে আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আজি এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো এইখিনি মই যে চুলিখিনি কাটিছিলোঁ মোৰ তেতিয়াই ভিডিঅ' কৰি থৈছিলোঁ সেইখিনি আৰু আমাৰ ঘৰটো কালাৰ কৰিছিলোঁ কালাৰটো কৰা আধা ভিডিঅ' দিলোঁ আধাখিনি দিয়াই হোৱা নাছিলে আৰু সেইখিনিও কৰি থৈছোঁ আৰু সেইখিনি আজি ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু সেই ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ চাই থাকক আৰু মোৰ চুলিখিনি কাটিংটো আজি কটা হ'ল বাৰু পূজা সময়তে কটা দিয়াই হোৱা নাছিলে আৰু চুলি কাটটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু মই যে চুলি কাটিছোঁ নহয় চুলি কটা ল'ৰাজন নহয় মুখেৰে এনেকৈ ক'ব নাজানে কিন্তু সি ইমান ধুনীয়া চুলি কাটে লৰিয়েলত কাটিছোঁ মই আৰু বাহিৰত কৰি আছিলে আৰু সিহঁতৰ নিজৰে হয় সেইখন বৰ ধুনীয়া চুলি কাটি এইবাৰ সৈতে দুবাৰ কাটিছোঁ আৰু চাই থাকক ভিডিঅ'টো আৰু এইটো আমাৰ লিভিং ৰুম চাওক কালাৰ কৰাৰ আগতে কৰি থৈছোঁ আৰু এইটো কেনেকুৱা আছিলে কালাৰটো পূৰা লাইট কালাৰ আছিলে বাৰু আৰু কালাৰ দিয়াৰ পিছত কেনেকুৱা লাগিব চাওক গোটেই বস্তুবোৰ উলিয়াই পেলাইছোঁ বস্তুখিনি অলপমান বাহিৰতো উলিয়াই দিছোঁ গোটেই ঘৰ খেলি মেলি কালাৰ কৰা আগৰটো চাব আৰু কালাৰ কৰাৰ পিছত কেনেকুৱা লাগে চাব সেইকাৰণে মই এইখিনি কৰি থৈছোঁ এতিয়া এইটো ৰুমটো কালাৰ কৰিব ইফালে ষ্টাডি ৰুমটো হৈ গ'ল বাৰাণ্ডা সেইখিনি গোটেইখিনি ছাইডটো কৰিব সেইখিনি অলপ অলপ কৰি থৈছোঁ সেয়াই মই বস্তু দেখাই দিওঁ ভিডিঅ'ত এয়া এতিয়া প্ৰথমতে এতিয়া চাফা চিকুণ কৰি ল'ব কৰি পেলাই আকৌ কালাৰ কৰিব কালাৰ কৰাৰ পিছত কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চাই থাকক ভিডিঅ'টো
এয়া এতিয়া বাৰাণ্ডা কালাৰ কৰিব লিভিং ৰুমটোতো দেখালোৱে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আজি ভিডিঅ'টো চাই প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যিসকল নতুন মোৰ চেনেলত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰিলে যেতিয়া ভিডিঅ'টো নটিফিকেশ্যন পাই যাব প্ৰথমতে ভিডিঅ'টো চাব পাৰিব আকৌ লগ পাম নতুন ভিডিঅ' ব্লগিং ৰেচিপি লৈ তেতিয়ালৈকে বাই বাই